পুৰণিক বিদায় আৰু নতুনক আদৰাৰ সন্ধিক্ষণত প্ৰাণ পাই উঠিছে দিহিঙৰ নৈসৰ্গিক পৰিৱেশ। দিহিংমুখৰ ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত উঠিছে আনন্দৰ জোৱাৰ। ডিমৌৰ দিহিঙৰ পাৰত এতিয়া চৌপাশে বনভোজৰ আনন্দত উত্ৰাল হৈ পৰিছে। পুৱাই দিহিঙৰ বুকুত দেখা গ'ল বনভোজৰ আনন্দৰ জোৱাৰ। দিহিঙৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলি মাতিছে দেশী বিদেশী পৰ্যটকসকলক। সকলোৱে আহি পান কৰিব পাৰে দিহিঙৰ নৈসৰ্গিক শোভা। চাওঁহক আমাৰ স্থানীয় সংবাদদাতাৰে প্ৰতিবেদন। মই আছো শিৱসাগৰ জিলাৰ ডিমৌৰ দিহিংমুখৰ এক নান্দনিক দৃশ্য, প্ৰাকৃতিকভাৱে নান্দনিক দৃশ্য, য'ত এইখনে হৈছে দিহিং নৈ, য'ত ব্ৰহ্মপুত্ৰত পৰিছেহি এক প্ৰাকৃতিক মনোৰম দৃশ্য। আৰু ইয়াৰ মাজতে আহি যিসমূহ বনভোজৰ দল, পিকনিকৰ দল, সেই দলসমূহ আহি ইয়াত অৱসাদ দূৰ কৰিছে, আচলতে নতুন বছৰ আদৰাৰ পৰিকল্পনা কৰিছে আৰু তেনেকে নাচি বাগি আচলতে আনন্দ মনেৰে পাৰ কৰিছে। ঐ খোলা খুলি কৈ দিবা যদি ভালে পোৱা, ঐ বেকা বেকি কৈ চাই মোলৈ কলিজা নাখাবা, ঐ খোলা খুলি। আচলতে খুব আনন্দ উল্লাসেৰে তেখেতসকলে দিনবোৰ অতিক্ৰম কৰা দেখিবলৈ পাইছো। মই মনত লৈ কিনো ভাবি আছা ৰৈ, মনৰ বেথা মনত লৈ, যৌৱন দিখনি জানৈ চিৰদিন নাথাকে ৰৈ। আপোনালোকে দেখিছে আচলতে সকলো পৰিৱেশ আচলতে এক প্ৰাকৃতিক নান্দনিক পৰিৱেশ। নাৱত উঠিছে, কণ কণ শিশুসকলে আনন্দ কৰিছে, বনভোজ পাতিছে। মই এই মুহূৰ্তত এই যি বনভোজৰ দল, আচলতে ডিমৌৰ সাংবাদিকসকলৰ এটা দল লগ পাইছো। তেখেতসকলৰ ওচৰলৈ যাম, আচলতে তেখেতসকলে কেনেধৰণে পৰিকল্পনা কৰিছে এই বিষয়ে জানিম। আপুনি কওকচোন কেনেকুৱা ধৰণৰ নহয়, আপোনালোকে জানে যে ডিমৌ প্ৰেছ ক্লাবৰ সদস্যসকলে সদায় তেওঁলোকে বাতৰিৰ পিছে পিছে দৌৰি তেওঁলোকে পৰিয়ালক সময় দিবলৈ সময় নাপায়। আজি এই দিহিংমুখৰ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীৰ এই নৈসৰ্গিক পৰিৱেশত আমি প্ৰেছ ক্লাবৰ সমূহ সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আমি একত্ৰিত হৈছোঁ নতুন বছৰক আদৰাৰ প্ৰস্তুতিয়ে। এই নতুন বছৰৰ প্ৰাকখনত আমি এটি কথাই আহ্বান জনাম, সমগ্ৰ অসমবাসী যাতে শান্তিত থাকক, সুখেৰে থাকক, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে শান্তিপূৰ্ণ পৰিৱেশত জীয়াই থাকিব পৰাকৈ এটা সমাজ আৰু আমাৰ পৰিৱেশ সৃষ্টি হওক। এয়া আমি এই আশা আমি ৰাখিছোঁ। এনেধৰণে আচলতে আনন্দত মতলীয়া হৈ পৰিছে এগৰাকী পল্লৱিকা, তুমি যিহেতু এটা সময়ত খুব নাচিছিলা আৰু এই মুহূৰ্তত বনভোজৰ দলৰ লগত নাচি থকা দেখিছো, বিভিন্ন বিহুৰাণী বোলে প্ৰখ্যাত। পল্লৱিকা, তোমাৰ পৰা নতুন বছৰ আশা বা কেনেকুৱা লাগিছে? আজি যিটো দিন পাইছোঁ যথেষ্ট ভাল লাগিছে, আৰু আমাৰ যি নতুন বছৰত আমাৰ যি কণ কণ শিশুসকল উঠি আহিছে, তেওঁলোকৰ যি আদৰণীয় কাম আমি শিক্ষা দি যাব লাগে, তেনেকুৱা ধৰণৰ আমি শিক্ষা দি যাবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোৱে যাতে এই নতুন বছৰটো শুভ হওক তাৰে কামনা কৰিলোঁ মোৰ ফালৰ পৰা। ধন্যবাদ। সংবাদ পৰিৱেশনৰ লগত জড়িত থকা সাংবাদিকসকল আজি বিহু গাই আনন্দ কৰি বনভোজত মতলীয়া হৈ পৰিছে। এজন জ্যেষ্ঠ সাংবাদিক আৰু এজন আছে, তেখেতৰ পৰা জানিম। আপুনি যিহেতু বহু নিউজ পৰিৱেশন কৰা, বাতৰি পৰিৱেশন কৰা দেখিছো, আজি আপোনাৰ মুখত এটা বিহু মই কি গাম এতিয়া, মই পাহৰি গৈছো আচলতে, পাহৰা নাই, কিন্তু আজি যিটো ফূৰ্তি পাইছো আচলতে মই প্ৰকাশ কৰিব পৰা নাই। কিন্তু এই যি নৈসৰ্গিক পৰিৱেশ, দিহিঙৰ পাৰৰ এই যি নৈসৰ্গিক পৰিৱেশ, এই পৰিৱেশত আমি আহিছো। অজদা আহিছে, শেখৰদা আহিছে, আমাৰ বিজয় আহিছে, যদুমণি দা আহিছে, যুগল আহিছে, আমাৰ ডিমৌ প্ৰেছ ক্লাবৰ যিসকল বন্ধু সকলো আহিছে। উৎপলে এতিয়া কেমেৰাত ব্যস্ত, আজিও সি ব্যস্ত থাকিবলগীয়া হৈছে, কিন্তু ভাল লাগিছে। আমি পুৰণিক বিদায় দিবলৈ আৰু নতুনক আদৰিবলৈ আহিছো। অজদাই কিবা এটা, আমাৰ শেখৰদাই কিবা এটা ক'ব। কেনেকুৱা লাগিছে কওক? আজি যথেষ্ট ভাল অনুভূতি হৈছে, আৰু ইমান ব্যস্ততাৰ মাজত থাকে সংবাদ মাধ্যমৰ ব্যক্তিসকল, সদায় সামাজিক দায়বদ্ধতাত অবিচল থকা যিসকল সংবাদকৰ্মী, আৰু তেওঁলোকে আজি ইমান এটা খুব পৰিয়ালৰ সৈতে আনন্দৰ এসাঁজ খাইছে তেওঁলোকে লগে ভাগে। খুব ভাল লাগিছে আজি। আৰু এইটো এটা দিহিংমুখ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী, অতিকৈ ভাল। আৰু ডিমৌ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যিটো আমাৰ সামাজিক দায়বদ্ধতা অনুষ্ঠান ডিমৌ প্ৰেছ ক্লাব, আৰু ডিমৌ প্ৰেছ ক্লাবৰ কাৰ্যসূচী আমি সঁচাকৈ প্ৰশংসনীয়। আচলতে এজন গায়ক বিজয় বিশালৰ মঞ্চত গান গোৱা দেখিছে, কিন্তু এই মুহূৰ্তত নতুন বছৰ তেখেতে অসমবাসীৰ কাৰণে কি ক'ব জানো? সকলো অসমবাসী ৰাইজলৈ মই নতুন বছৰ আৰু মাঘ বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। সকলোৱে সুখে শান্তিৰে থাকক, নতুন বছৰটো সকলোৱে সকলোকে শান্তি সুখে বাৰ্তা কঢ়িয়াই আনক।
উল্লাসৰ পৰিৱেশ আপোনালোকৰ পৰিৱেশ ভিডিঅ' জানিছোঁ পুনৰবাৰ দেখাবলৈ অনুৰোধ কৰিছোঁ গোটেই পৰিৱেশটো কেনেধৰণে আছে আচলতে এই ব্ৰহ্মপুত্ৰৰ দিহিঙৰ পাৰত ইয়াতে অস্থায়ীভাৱে ৰন্ধন কৰিছে তেখেতসকলে যি আজি ভোজ ভাত কৰিব তাৰ ৰন্ধন প্ৰকৰণ কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত দেখিছোঁ যি দিহিঙৰ বুকুত তেখেতসকলে সৰু সৰু নাওবিলাকত উঠি ঘূৰি ফুৰিছে আৰু ইয়াতে এজাক যুৱতী দেখিছোঁ আচলতে তেখেতসকলে এই নতুন বছৰ আনন্দ উল্লাস কৰিবলৈ আহিছে তেখেতসকলে চেলফি মৰাত ব্যস্ত ফটো তোলাত ব্যস্ত ভিডিঅ' জাৰ্নেলিষ্ট ইফতিকাৰ ৰহমানে আপোনালোকক পোনপটীয়াকৈ দেখিছে ইয়াৰ মাজত কিন্তু ডিমৌৰ যি প্ৰেছ ক্লাবৰ সাংবাদিকসকল তেখেতসকলক দেখিছোঁ আনন্দত সঁচাকৈ মতলীয়া হৈছে কেনেদৰে নাচিছে মাটি থুব লাগিব ঐ মাটি থুব লাগিব ঐ পাতত খাব লাগিব ভাত ঐ জাৰৰে দিনতে হায়ো তৰা উচুপি নাকান্দিবা ঐ উচুপি নাকান্দিবা ঐ কেঠা ল'ব লাগিব গাত বঢ়িয়া হয় আচলতে এনেধৰণে এতিয়া ডিমৌৰ সাংবাদিকসকলৰ লগতে বিভিন্ন বনভোজকাৰী দলবিলাকে আহি এনেকে দিহিঙৰ বুকুত দি দিহিংমুখৰ ব্ৰহ্মপুত্ৰ আৰু দিহিংমুখৰ সংগমস্থল আৰু এইদৰে পুৰণিত বিদায় দি নতুনক আদৰাৰ এক প্ৰস্তুতি দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু